তহঁতক কোনে কৈছিলে সজন ব্ৰহ্মদেৱে তহঁতক কি আমনি কৰিলে? কি দুখত তহঁতি এটা জাতিৰ ওপৰত ভিডিঅ' বনাইছ? জীৱ এটা লৈ আহিছে, জাত এটা লৈ আহিছে, জন্মগ্ৰহণ কৰিছে, আৰু তাতেই সেইভাগেই চলি কৰি এই পৃথিৱীৰ পৰা এটা সময়ত বিদায় লৈছে। গতিকে জাত পাত লৈ ইমান হুলস্থুল কৰি থাকিবলগীয়া কি কথাটো আছে? আমাৰ যদি গুৰুজনাক তেনেকে তেখেতলোকে অপমান কৰে আমাৰ কেনেকুৱা লাগিব? মোৰ পিতৃ মাতৃক অপমান কৰিলেই মই থাকিব নোৱাৰিম, মনৰ সংশয়, খং, ৰাগ চব উঠি আহিব। কিন্তু এটা ধৰ্ম, এটা জাতৰ এজন গুৰুক অপমান কৰিবলৈ আমাৰ হিন্দুসকলৰ কি প্ৰয়োজনটো হ'ল? গতিকে এনেকুৱা কাম কৰা মানুহক আইনগত ব্যৱস্থা লৈ পুৰা দণ্ড দিব লাগে। মই হিন্দু ল'ৰা হিচাপে কৈছো, এইবিলাক কেতিয়াও ভাল কথা নহয়। আমি অসমত অসমীয়া যিদৰে মিলা প্ৰীতিকে হিন্দু মুছলমান আছো, যিখিনি অবৈধ মানুহ এইখিনি বেলেগ কথা, সেইখিনিক আমি আশ্ৰয় দিয়াটো কেতিয়াও নিবিচাৰো। গুৰিয়াই লঠিয়াই জেচিবি লগাই ভাঙে আমাৰ তাত কোনো মতলব নাই। কিন্তু আমি স্থায়ী যিবিলাক মানুহ অসমত অসমীয়া হৈ জীয়াই আছো, হিন্দু মুছলমান একতা হৈ আছো, গতিকে এই মানুহখিনিৰ মাজত এনেকুৱা নৰাধম কিছুমানেই বিভেদ সৃষ্টি কৰে, আৰু এটা সময়ত এইবিলাকে তেজৰ ফাকু খেলা নিচিনা এটা ব্যৱস্থাও হ'বগৈ পাৰে। গতিকে আইনগত ব্যৱস্থা আছে, চৰকাৰ আছে, এইবিলাক কাম কৰিবলৈ নিদিব, জাত পাত লৈ কাম কৰিবলৈ নিদিব। কাৰণ এতিয়া এটা ঈদ হৈ গ'ল, যিখন চৰকাৰ আহিছে তেখেতলোকক সন্মান জনাই গৰু বহুত জেগাত নকটাকে ছাগলীয়ে কুৰবানী দিছে, নহয়নে বাৰু? তেতিয়াহ'লে ইমানখিনি যেতিয়া মিলা প্ৰীতিলৈ মানুহ আহিলে, এইবিলাক যে যুদ্ধ বিগ্ৰহ লগাবলৈ বিচাৰে, বিভেদ কৰিব বিচাৰে, এই মানুহবিলাকক ডাইৰেক্ট শাস্তি দিব লাগে, আৰু বেলেগ কথা পাতি লাভ নাই। এতিয়ানো কেলে কৈছ যে হিন্দুসকলে মোক কিবা এটা বিপদ হ'লে বচাব লাগিব? ক'বতো না, আকৌ নিজৰ মোৰ মা দেউতাক ধৰি যদি গালি পাওঁ তেতিয়াই আমি গৰম হৈ যাম। এটা জাতৰ ওপৰত, গুৰুজনাৰ ওপৰত যদি কথা কয় কেলে গৰম নহ'ব? গৰু পিটন কেলে নিদিব? মানুহৰ ধৈৰ্য সীমা থাকে, মানুহৰ কিছুমান ছিষ্টেম থাকে। আৰু মই 100 বাৰ কওঁ, অসমতহে আমি এনেকে হিন্দু মুছলমান বহুত একতা হৈ থাকো। এইজন এতিয়া মুছলমান মানুহ, কিমান 14-15 বছৰ আগৰ এটা সম্বন্ধ, মোৰ ল'ৰা ছোৱালী হোৱা নাই তেতিয়াৰ পৰাই আমাৰ বৰ ঘৰলৈ আহে। তেওঁ এতিয়া দেওবাৰ আজি আহিলে, মই নিজেই চাহ তাহ বনালো, খোৱালো, মেলিলো। ভাল লাগিলে নাই কওকচোন? বহুত ভাল লাগিলে। এইজনটো এজন মুছলমান মানুহ মোৰ কিনাৰতে বহি আছে, আজি এতিয়া আহিলে। কথাষাৰ তেওঁৱে উলিয়াইছিলে, কেলেনো বাৰু এইবোৰ ক'ব লাগে? সেইকাৰণে মই ভিডিঅ'টো বনালো। সেইকাৰণে কিছুমান শিকিবলগীয়া আছে। জাত পাত লৈ কোনো কথা নাই, জীৱ এটা লৈ আহিছে। আমিনো এই পৃথিৱীত কিমান দিন থাকিম? ডেইলি ক'ৰবাত দুটা এটা দেখুৱাইছে কাৰণে ধৰিব পৰা নাই। ডেকা ল'ৰা জীয়ৰী ছোৱালীয়ে ঢেৰ মৰিছে, কোনো টাইম টেবুল নাইকিয়া হ'ল। কোনো আজি 80 বছৰ 100 বছৰ জীয়াই নাথাকে। আহকচোন আমি সকলো মিলা প্ৰীতিৰে যিয়ে দিন জীয়াই থাকো, হিন্দু মুছলমান কিবা কিবি খেলি মেলি নকৰি জীয়াই থাকো। অবৈধখিনি কোনো আশ্ৰয় দিবও নিবিচাৰে আৰু দিবও নালাগে, সেইটো আমি কেতিয়াও আশ্ৰয় দিবলৈ নকওঁ। আমি হিন্দু মুছলমান একতা হৈ যেতিয়া ইমান দিন আছো, কত পুৰুষ মৰি গ'ল, এতিয়ানো আমাৰ কি অশান্তিটো হ'ল? এইবিলাক অশান্তি বীজ সৃষ্টি কৰিবলৈ যত্ন নকৰিব, জাত পাত নকৰিব। আমিও মুছলমানসকলৰ সহায় নোলোৱাকে জীয়াই থাকিব নোৱাৰো। কাৰণ মই ব্যৱসায়ী হিচাপে মোৰ বহুত মুছলমান কাষ্টমাৰ আছে। মই এটা সাধাৰণ অসমীয়া ল'ৰা, ব্যৱসায়ৰ ক্ষেত্ৰতে চাইছো। তেওঁলোকে নহ'লে মুছলমানৰ ফ্লেগখন চাই বা মুছলমানৰ বেনাৰখন চাইহে দোকানত সোমালেহেঁতেন, আমাৰ দোকানত কেতিয়াও নোসোমায়। হয় নাই? সিমান তেনেকুৱা চিষ্টেম থকাহেঁতেন আমাৰবোৰ ব্যৱসায় প্ৰতিষ্ঠানত মুছলমান মানুহে বজাৰ নকৰিলেহেঁতেন, বা আমিও মুছলমান মানুহৰ দোকান চাই বা দাড়িকেইডাল দেখি পেলাই বজাৰ নকৰিলোহেঁতেন। কেলে কৰো? আমি মনত সেইখিনি বিভেদ সৃষ্টি কৰিবলৈ কোনো যত্ন নকৰিব। আমি কিছুমান কথা ক'বলৈ বেয়া পাওঁ, কিছুমান মানুহে এনেকুৱা আন্তৰিকতাই মাতি নি আমাক ভাত খুৱায়, এইবিলাক ক'বলৈ বৰ আচৰিত লাগে। আপোনালোকে অকণমান সমাজখনৰ বিষয়ে, বহুত ধৰ্মীয় ভাল মুছলমান মানুহ আছে, জানিবলৈ বিচাৰিব, আৰু নেজানিলে কিছুমান হিন্দু মানুহৰ পৰাও জ্ঞান লৈ ল'ব। হিন্দু মুছলমান জাত পাত হুলস্থুল কৰি নাথাকিব, এনেকুৱা বেয়া কামো নকৰিব। গুৰুৰ ওপৰত, ধৰ্মগুৰুৰ ওপৰত আঘাত লগোৱা কথা নকৰিব। অন্তৰত মানুহৰ আঘাত লাগে, দুখ পায়, এইবিলাক ভাল কথা কেতিয়াও নহয়। মোৰ দেউতা মা মোক কেনেকে ডাঙৰ কৰিছে সেইটো মই জানো। গতিকে মোৰ দেউতা মাক ধৰি যদি বাপেৰ মূৰটো মাৰ মূৰটো কৰি গালি পায়, মোৰ এটা কেনেকুৱা অৱস্থা হৈ যাব? কাইলৈ কাৰোবাৰ এটাক মাৰি পেলাই মই জেলো যাব পাৰো, এনেকুৱা এটা অৱস্থা হৈ যাব পাৰে। গতিকে এনেকুৱা বেয়া কথাবোৰ নকৈ আহক, সমিল মিলে থাকক, ঈশ্বৰে সকলোকে কৃপা কৰিব। জীৱ এটা যেতিয়া ভগৱন্তই দি পঠাইছে, চলি কৰি নিজে নিজে খাব, নিজৰ জাত পাত নিজৰ ধৰ্ম নিজেই চলাব। আমিও তেওঁলোকক কোৱা নাই যে